মানুহে ভগৱানৰ ওচৰত বা নামঘৰত কিয় যায় আপোনালোকে কওকচোন মই কৈ আছোঁ মোৰ চিন্তাটো মানে নামঘৰত যায় নিজৰ দুখ কষ্টবোৰ কিবা যদি অশান্তি লাগি আছে সেইবোৰ ভগৱানৰ ঘৰত গৈ পেলাই থৈ আহি ভগৱানৰ চৰণত থৈ আহি তাৰ পৰা আমি মনত শান্তি ল'বৰ কাৰণে ভগৱানৰ ওচৰত যাওঁ কিন্তু একজাতৰ যে মানুহ আছে মানে মই কাৰ কথা কৈছোঁ এই যে গাঁৱৰ তিৰোতাবিলাক ইহঁতে আচলতে কিহৰ কাৰণে ভগৱানৰ ঘৰত যায় মানে নামঘৰত যায় নামঘৰত যাব লাগে আমি ভগৱানৰ নাম প্ৰসংগ কৰিবলৈ কিন্তু এওঁলোকে কি কৰে ভগৱানৰ গুণানু কীৰ্তন কিছু সময় কৰি তাৰপিছত আৰম্ভ হৈ গ'ল সিহঁতৰ অমুকৰ শাহুৱাকে আজি বোৱাৰীয়েকক মাৰছি আৰু ইহঁতৰ এই গিৰিয়াকে তিৰিটোক আজি এমান মাল্লা ই কোনবাৰ বোলে পইচা ধাৰি আনছিল আনন্তে গিৰিয়াকে দিবা নৰে সেইকাৰণে তিত্তই আটা ভাজি আছে চপালতি এমান মাৰছি তাৰপিছত গিৰিয়াকে তিত্তক আৰু এইকেইটা মানুহে যাই পেলাই সিহঁতৰ সেই কাজিয়াবোৰ কাণ পাতি পেলাই এনেকৈ শুনি থাকিব কিয় তহঁতৰ কি নিজৰ ঘৰত কাম বন নাই তহঁতৰ কি এইটো কথা মূৰত নাই যে তহঁতৰ ঘৰত এনেকৈ কেতিয়াবা কাজিয়া লাগিব পাৰে সেইদিনা যে তহঁতকো হাঁহিব নাই নিজৰ ঘৰত যেনিবা কেতিয়াও কাজিয়া নালাগে এই তিৰোতাবিলাকৰ এইবোৰে কাম গোসাঁই ঘৰত ভগৱানৰ নাম গুণ গোৱা সিহঁতৰ পটাপট শেষ কৰি দিব তাৰপিছত এই বেলেগৰ ঘৰৰ কথা আলোচনা কৰিব হ'ল নহয় সিহঁতৰ সেইবিলাকৰ কাৰণে কিন্তু সিহঁতে ঘৰৰ কাম বন ঠেলা মাৰি থৈ গোসাঁই ঘৰত নাম গান গাবলৈ আহে সিহঁতৰ সেই নাম গুণ গোৱা চব মিছা কেতিয়া দুটা এটাই লগ লাগি আমি বেলেগৰ কথা আলোচনা কৰিব পাৰোঁ কাৰ ঘৰত আজি কি খাইছে কাৰ ঘৰত আজি পইচাৰ কাৰণে কাজিয়া হৈছে কাৰ ঘৰত কিহৰ কাৰণে কাজিয়া হৈছে সেইবিলাক ক্ষেত্ৰত অনবৰত সেইবিলাক সিহঁতৰ মূৰৰ পৰা নাযায় গতিকে আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা মহিলা নিশ্চয় আছে আৰু মোৰ কথাৰ সৈতে আপুনিও যদি একমত তেতিয়াহ'লে কমেণ্টত জনাই দিব